নমস্কাৰ আজি বনাবলৈ লৈছোঁ মালাই চমচম বহুতে খাই ভাল পায় নহয়নে মোৰো খুব ফেভৰেট হয় এখেতে যেতিয়াই বজাৰত গৈ পেলাই কেতিয়াবা সুধে যে মিঠাই কিবা খাবা নেকি মই বোলো মালাই চমচম আনিবা সেই বুলি আজি এই মিঠাইটো বনাবলৈ ল'লোঁ তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ মই এটা লৈছোঁ প্ৰায় 2 লিটাৰ গাখীৰ আৰু এই গাখীৰখিনি মই প্ৰথমে উতলাই ল'লোঁ উতলোৱা যেতিয়া হৈ গৈছে তাৰপিছত মই গেছটো অফ কৰি এতিয়া গাখীৰখিনি আমি ফালি ল'ম আৰু তাৰ বাবে মই বাটি এটাত অলপ পানী লৈ ল'লোঁ আৰু ইয়াতে মই প্ৰায় 2 চামুচ ভিনেগাৰ মিক্স কৰি ল'লোঁ আৰু এই মিশ্ৰণটো মই লাহে লাহে হেতা এখনত প্ৰথমে দি লৈছোঁ আৰু একদম লাহে লাহে গুটেইখিনি মিক্স কৰিছোঁ কাৰণ তেতিয়াহে আমাৰ চানাখিনি খুব কোমল হ'ব মিহি হ'ব কিন্তু আমি যদি ভিনেগাৰখিনি এবাৰতে বাকি দিওঁ আৰু হেতাৰে খুব জোৰেৰে লৰাই থাকোঁ গাখীৰখিনি তেতিয়া আমাৰ চানাখিনি খুব দানা দানা হ'ব পনীৰৰ ক্ষেত্ৰত এটো ভাল হয় কাৰণ পনীৰখিনি আমি এটা শেপ দিম কিন্তু মিঠাইৰ কাৰণে যিখিনি চানা বনাম সেইখিনি আমাৰ খুব কোমল হ'ব লাগিব গাখীৰখিনি আমাৰ ফলা হৈ গৈছে এতিয়া গাখীৰৰ চানাখিনি আমি ইয়াৰ পৰা কাঢ়ি পেলাই লগে লগে মই ইয়াৰ ওপৰত ঠাণ্ডা পানী ঢালি দিম তেতিয়া আগলৈ আমাৰ যিখিনি চানাখিনি সিজি থাকিব যে সেই প্ৰচেছটো বন্ধ হৈ যাব আৰু তেতিয়া আমাৰ চানাখিনি টান হৈ নাযায় ভালকৈ ধুই ল'লে আমি যিখিনি ভিনেগাৰ ব্যৱহাৰ কৰিছিলোঁ গাখীৰ ফালিবৰ বাবে সেইখিনিও গুচি যায় আমি গাখীৰখিনি নেমু দিও ফালিব পাৰোঁ কিন্তু নেমুৰ ৰসখিনি আমি ভালকৈ চাকি ল'ব লাগিব যাতে কোনো ধৰণৰ হিতা আমাৰ নাযায় আৰু নেমুৰ এটা গোন্ধও থাকে সেই গোন্ধটো আমাৰ যোৱাবৰ কাৰণে অলপ বেছিকৈ ধুব লাগিব ঠাণ্ডা পানী মানে মই ইয়াত ৰুম টেম্পাৰেচাৰ পানী ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি মই প্ৰায় 2-3 বাৰ ধুই ল'লোঁ পানীখিনি মই এনেকৈ অলপ অলপ চেপি পেলাই গোটেইখিনি জোৱাই ল'ম তাৰ উপৰিও অলপ পানী থাকি যায় আৰু সেইখিনি কাৰণে কি কৰিম জানেনে মই অকণমান গধুৰ বস্তু এটা লৈ ইয়াৰ ওপৰত থৈ দিম প্ৰায় 10 মিনিটমান থ'ম যাতে যিখিনি এক্সেছ পানী আছে আমাৰ গুচি যায় আৰু প্ৰায় 10 মিনিটমানৰ পিছত এইখিনি মই মোটামুটি অকণ গৰম হৈয়ে থাকে তেতিয়াই মই কি কৰিম এইখিনি অলপ মাৰি ল'ম লাহে লাহে মাৰিম খুব বেছি জোৰ দি নামাৰোঁ তেতিয়া আমাৰ মিঠাইখিনি খুব মিহি হ'ব অলপ সময় মৰা হোৱাৰ পিছত মই বাইণ্ডিং আনিবৰ বাবে ইয়াতে মই 2 চামুচ ময়দা ব্যৱহাৰ কৰিম আকৌ মই গোটেইখিনি ভালকৈ মিহলাই মাৰি ল'ম মই আজি আকৌ চমচমখিনি গোল আকাৰহে দিম দেই সেইবাবে মই এনেকৈ গোল গোল কৰি ল'ম লম্বাও বনাব পাৰি নিজৰ কথা আৰু এতিয়া মই এনেকৈ গোল গোল ৰসগোল্লাৰ নিচিনাহে আকাৰ দি ল'লোঁ এতিয়া মই চেনিৰ চিৰাপটো বনাম আৰু তাৰ কাৰণে লৈছোঁ মই প্ৰায় 1 কাপ চেনি 250 গ্ৰামমান আৰু 2 কাপ পানী দিছোঁ মই ইয়াতে ৰসগোল্লা বনোৱাহেঁতেন পানীখিনি অলপ বেছিকৈ দিলোঁ হয় কাৰণ ৰসগোল্লাখিনি সিজাৰ পিছতো আমাৰ পানীখিনি পাতলা পাতলা হৈ থাকিব লাগিব যাতে তাৰ ভিতৰত ৰসগোল্লাখিনি ভৰাই থ'লে মিঠাইখিনি আমাৰ খুব কোমল হৈ যায় কিন্তু যিহেতু মই ইয়াতে চমচম বনাই আছোঁ পানীখিনি আমাৰ সিজাৰ পিছত অকণমান ডাঠ হৈ যাব লাগিব কাৰণ আমাৰ চমচমখিনি খুব চফ্ট হ'ব লাগে কিন্তু ৰসগোল্লাতকৈ অকণমান ডেন্স হ'ব লাগিব চমচমখিনি সমানে চাৰিওফালে সিজিবৰ বাবে আৰু এটা গ্লেজো আনিবৰ বাবে মই ইয়াতে পানীত অকণমান ময়দা মিহলাই ল'লোঁ আৰু এইখিনি যেতিয়া আমি চেনি পানীখিনিৰ ওপৰত দিম চেনি পানীখিনিত অলপ ফেন উৎপন্ন হ'ব দেখিছেনে বাবলছ উঠি আহিছে ওপৰলৈ তেতিয়া মিঠাইখিনি চাৰিওফালে ভালকৈ সিজি যাব চমচমখিনি উতলোৱাৰ হোৱাৰ পিছত আমাৰ চেনি পানীখিনি অকণমান ডাঠ হোৱাটোহে লাগে বহুত বেছি ডাঠটো নালাগে নামমাত্ৰ এডাল তাৰ আহাকেহে লাগে আমি কোনোবা পাকত যদি লাগে যে চেনি পানীখিনি বেছি ডাঠ হৈ গৈছে অলপ গৰম পানী মিহলাই চেনি পানীখিনি পাতলা কৰি ল'ম আৰু তাৰপিছতহে চমচমখিনি সিজাম আৰু এয়া চমচমখিনি আমাৰ হৈ গৈছে যিহেতু চাইজটো অলপ ডাঙৰ হৈ গ'ল আৰু চেনি পানীখিনি ওপৰলৈ উঠি আহিছে দেখিছেনে আৰু এটা উপায়ে চাব পাৰি যিহেতু চমচমৰ ভিতৰত আমাৰ এতিয়া চেনি পানী সোমাই আছে আৰু চেনি পানীখিনি আমাৰ পানীতকৈ ডেন্স হয় যেতিয়া আমি চমচমটো পানীত দিম এইটো তললৈ সোমাই যাব মানে আমাৰ চমচমখিনি একদম ভালকৈ সিজি গৈছে অলপ চেনি পানীৰ লগতে মই চমচমখিনি কাঢ়ি থ'ম আৰু এইখিনি অকণমান ঠাণ্ডা হ'ব দিম যিহেতু মই মালাই চমচম বনাই আছোঁ সেইবাবে মই এতিয়া মালাইখিনি ৰেডি কৰি লওঁ আৰু তাৰ বাবে অকণ গাখীৰ ল'লোঁ আৰু ইয়াতে দিছোঁ মই মাৱা ঘৰতো বনাব পৰা যায় কিন্তু সময় লাগে অলপ সেইবাবে মই আজি কিনিয়ে আনিলোঁ আৰু ইয়াতে দিলোঁ অকণ চেনি আৰু অকণমান কেশৰ দিছোঁ আৰু অকণমান দিছোঁ ইলাইচি পাউডাৰ এইখিনি মই এতিয়া মিডিয়াম ফ্লেমত অলপ ডাঠ কৰি ল'ম এইখিনি এতিয়া মই অলপ ঠাণ্ডা হ'বলৈ দিম আৰু আমাৰ চমচমখিনি চাব দেই এতিয়া দেখিছেনে কিমান চফ্ট হৈছে আৰু কাটি পেলাই দেখাইছোঁ ভিতৰটো চাব দেই চাওক কিমান মজা হৈছে দেখিছেনে এইখিনি এনেকৈ খায়ো ভাল লাগে কিন্তু ইয়াৰ ভিতৰত যেতিয়া মালাই ভৰাই দিয়া হ'ব একদম নেক্সট লেভেল হৈ যায় আৰু যিকোনো বস্তু আমাৰ দেখাত শুৱনি হ'লে খাবলৈ বেছি ভাল লাগে নহয়নে সেইবাবে মই অকণমান ইয়াৰ ওপৰত গাৰ্নিছ কৰি দিলোঁ দেই বিশ্বাস কৰক এইখিনি খাবলৈ বহুত বেছি ভাল হৈছিলে আৰু মিঠাও কম হৈছে ঘৰতে গাখীৰ এনেকৈ ফালি খোৱা আমেজটোৱে বেলেগ নহয়নে বজাৰতো আমি এনেকৈ কিনি খায়েই থাকোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই থেংক ইউ